নমস্কাৰ মৰ্নিং নিউজলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দিনটো গুৰুত্বপূৰ্ণ খবৰ কেইটামান আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা দুখৰ খবৰ। গীতিকাৰ সুৰকাৰ অপূৰ্ব বেজবৰুৱা আৰু নাই। ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ। মুখ্যমন্ত্ৰীসহ বিভিন্নজনৰ শোক প্ৰকাশ। আজি হ'ব শেষকৃত্য। বহু জনপ্ৰিয় গীতেৰে সংগীত জগতত অধিকাৰ কৰিছিল সুকীয়া স্থান। ৰাজ্যত 6 মাৰ্চত হ'ব পৌৰ নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈ গৈছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 15 ফেব্ৰুৱাৰী, প্ৰত্যাহাৰৰ শেষ সময় 20 ফেব্ৰুৱাৰী। 9 মাৰ্চত হ'ব ভোট গণনা। এটা অতিকৈ ভয়ানক খবৰ, অসমত নহয় বিদেশী বহিষ্কাৰ। ৰাজ্যসভাত হৈছে এই তথ্য দাখিল। যোৱা 31 ডিচেম্বৰত 1,43,000 লোকক বিদেশী বুলি চিনাক্তকৰণ হৈছিল, কিন্তু তেওঁলোকৰ মাজত বহিষ্কাৰ হ'ল মাত্ৰ 329 জনহে। APSC 2020 বৰ্ষৰ মূল পৰীক্ষা অনিশ্চয়তাত। পৰীক্ষাসূচী ঘোষণাত অনিয়ম অভিযোগ তুলি ন্যায়ালয়ৰ দ্বাৰস্থ পৰীক্ষাৰ্থী। এনকাউণ্টাৰ সংঘটিত কৰাৰ তালিকাত দেশৰ ভিতৰত অসম তৃতীয়। 5 বছৰত 50টা নিহত হোৱাৰ গোচৰ। উত্তৰ প্ৰদেশৰ দৰে কুখ্যাত ৰাইজৰ তালিকাত সোমাল আমাৰ অসম। লোকসভাত কেন্দ্ৰীয় মন্ত্ৰীৰ তথ্যই। অসম আৰক্ষীয়ে সৃষ্টি কৰিছে অভিলেখ। অৱশেষত নিজৰ অপকৰ্ম স্বীকাৰ শ্বেৰমান আলীৰ। উপস্থিত হ'ল GMCHত। অৱশেষত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰীক ক্ষমা বিচাৰিলে শ্বেৰমান আলীয়ে। বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব পাৰে চন্দ্ৰমোহন পাটোৱাৰী। বিজয় গুপ্তা, শান্তনু ভৰালী, সুভাষ দত্ত আৰু পুলক গোহাঁইৰ নামো আহিছে চৰ্চালৈ। আৰু তাৰ পিছতে জয়ন্তমল্ল বৰুৱা অন্তৰ্ভুক্ত হ'ব পাৰে মন্ত্ৰী পৰিষদত। ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তিৰ লক্ষ্যত শিক্ষা বিভাগে ল'ব গুৰুত্বপূৰ্ণ ভূমিকা। প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যন্ত হ'ব 17,500 জন শিক্ষক নিযুক্তি। 15 ফেব্ৰুৱাৰীৰ ভিতৰত বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। কীৰ্তি কমলক এনকাউণ্টাৰৰ ঘটনা তদন্ত কমিটিৰ প্ৰতিবেদনত প্ৰত্যাহ্বান জনোৱা আৰক্ষী অধীক্ষকক শাস্তিমূলক বদলি। সংবাদমেল পাতি মুখ্যমন্ত্ৰী ৰোষত SP মিশ্ৰা। DGPৰ কাৰ্যালয়ত শিক্ষী হাজিৰ হ'বগৈ। ছুপাৰী কিলাৰৰ দ্বাৰা হত্যা কৰা হৈছিল মহানগৰী বৃদ্ধাক। হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। 3 জনক কৰা হৈছে মাৰাথান জেৰা। আজি উত্তৰ প্ৰদেশৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। 11খন জিলাৰ 58খন আসনৰ বাবে প্ৰাৰ্থী 623 গৰাকী। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ঘোষণা। পৌৰসভাৰ নিৰ্বাচনত অগপৰে মিত্ৰতা থাকিব অটুট। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অমূল্য কাকতিক স্মাৰ্ট বঁটা প্ৰদান কৰা হৈছে। আছু সাহস আৰু দৃঢ়তাৰ এখন বিশাল সাগৰ। বঁটা প্ৰদান কৰি স্বভাৱ শিল্পী জিতেন্দ্ৰ নাথ বৰা।